এয়া মা মই আৰু ৰিয়ান যাব লৈছোঁ বজাৰলৈ কাপোৰ কিনিবলৈ। মায়ে কিবা কাপোৰৰ বজাৰ কৰে বোলে, তাকে ওলাইছোঁ আৰু ৰিয়ানক চোৱা। আৰু এয়া আহি পালোঁ ষ্টাইল বজাৰ, আমাৰ ঘৰৰ ওচৰতে মাৰ্কেটখন। আৰু ভিতৰলৈ গৈ চাওঁ বাৰু। আৰু ভিতৰত আহি পালোঁ, মায়ে সৰু বাচ্ছা কাপোৰ চাই আছে। ইয়াতে কাপোৰবিলাক ইমান ধুনীয়া ধুনীয়া আছে, সৰু বেবীৰ চবৰে পায় বাৰু, ডাঙৰ সৰু, কিন্তু বাচ্ছাৰ কাপোৰবিলাক বেছি ধুনীয়া লাগে। আৰু ৰিয়ানে উৎপাত কৰি আছে, সেইকাৰণে কৈছোঁ ইয়াতে ৰিয়ানক বান্ধি থ'ব বুলি কৈছোঁ, সি ভয় খাই গৈছে। আৰু মলৰ পৰা ওলাই আহিলোঁ। আৰু এতিয়া খোজকাঢ়ি গৈ আছোঁ ঘৰলৈ, ওচৰতে ঘৰ, সেইকাৰণে খোজকাঢ়িয়ে গৈছোঁ। অলপমান খোজকাঢ়িবও লাগে বাৰু। আৰু ৰিয়ান আৰু মা আগত গৈ আছে, মই পিছে পিছে গৈ আছোঁ। আৰু ভণ্টিহঁতক মাতিছোঁ কিবা খাওঁ বোলো, সিহঁতেও আহি আছে, সিহঁতকো দেখাম। আৰু সিহঁতে আহিছে, আমি খাব গৈছোঁ। আমি পুৰি তৰকাৰী খাইছোঁ, ৰিয়ানে চিকেন পকৰা খাইছে, খাই আছে। আমি বহুত খাওঁ, মই যেন খাব পোৱা নাই, প্লেট আহিয়ে পোৱা নাই। বেচেৰি কেনেকৈ মোক মেলিছা চনম। আৰু এয়া চবনমে কি ষ্টাইলত খাই আছে, তাইতো পুৰি তৰকাৰী খাইছে আৰু লগতে আকৌ চিকেন পকৰাও খাইছে। তাই আৰু মোক ল'ৰাটোক দেখাই দিছে, ইহে বেছিকৈ খাইছে বোলে। আৰু আমি খাই হোৱাৰ পিছত ঘৰত যাব ওলাইছোঁ। আৰু দীপাৱলীৰ কাৰণে দোকানৰ সন্মুখবোৰ কি ধুনীয়া ধুনীয়াকৈ সজাইছে, ভাল লাগি গ'ল। আজিলৈ